ভালে আছে স্যার ভালে আছে স্যার ও স্যার ভালে আছে বাইদেউ আপুনি একো নহয় আমি একো নকওঁ আপুনি এপ্লিকেশ্যন ছাৰৰ নামটো কি সাফাজুল হোসেন কি হয়েছে ছাৰৰ মেমৰি লছ হয় পিকেবি স্কুলৰ প্ৰিন্সিপাল আছিল তেওঁ কিন্তু মই কাগজ পত্ৰ মইতো 2 বছৰ হ'ল ছোৱালী এজনী আছে আমেৰিকাত অহাটো নাই মই যেতিয়াবা আছোঁ মানে আৰু 2016 চনত আহিছিলোঁ বুলি গম পাওঁ তেওঁৰ মানে হাজবেণ্ড আছে আৰু তেওঁৰ ছোৱালী এজনী আছে অঁ ছাৰ তাৰপিছত তেওঁৰ ছোৱালী এজনী আছে সেই স্কুল আছে বুলি কৈছে তাৰপিছত তেওঁ আহিম বুলি কৈছিলে মাজতে কেতিয়া কি কাৰণে নাহিছে এইটোতো মই নাজানো ছোৱালীজনীৰ একাউণ্টত ছোৱালীৰ একাউণ্টত যায় বুলি কৈছে ছাৰতো পইচা চিনি নাপায় পইচা কাগজকো পইচা বুলি কয় তেওঁ ছাৰ সেইবোৰ কিবা কৰি লৈছে ছাৰৰ ছোৱালীয়ে ৰাখিছে হয় দিয়ে নাই ট্ৰিটমেণ্ট হৈছে ট্ৰিটমেণ্ট মানে তেওঁক ডক্টৰে কোৱা মতে তেওঁক মানে হেৰি এনেকৈ দৰৱ পাতি খুৱাই থাকিব লাগিব ভাল হোৱাৰতো হেৰিটো কৰা এডমিট কৰিব লাগিব বুলি কৈছে কিন্তু এডমিট কৰিলে তাত মানে যিখিনি চিকিৎসা কৰিব তাত মানে বন্দী কৰি থ'ব মানে বন্দীটো ইয়াতো কৰা হৈছে মানে বান্ধি মেলি থ'ব নেকি আৰু হেৰি কাৰেণ্ট চৰ্টত এইবোৰ দিব যদি ছাৰে সহ্য কৰিব নোৱাৰিব সেইখিনি ছাৰে ছোৱালীয়ে কৈছে মই সেইখিনি এবাৰ সহ্য কৰিব নোৱাৰোঁ সেইকাৰণে লাগে যদি তেওঁ নিজৰ ঘৰটোতে বন্দী হিচাপে থাকক আৰু তুমি শুশ্ৰূষা কৰা সেইটোকে কৈছে